নমস্কাৰ, হীৰকজ্যোতি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি অসমৰ অভয়াৰণ্যসমূহৰ অৱস্থান আৰু মাটিকালি সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমচাং অভয়াৰণ্য কামৰূপ জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ৭৮.৬৪ বৰ্গ কিলোমিটাৰ। বৰাইল অভয়াৰণ্য কাছাৰ আৰু কৰিমগঞ্জ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হ'ল ৩২৬.২৫ বৰ্গ কিলোমিটাৰ। বুঢ়াচাপৰি অভয়াৰণ্য শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হ'ল ৪৪.০৬ বৰ্গ কিলোমিটাৰ। চক্ৰশিলা অভয়াৰণ্য কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ৪৫.৫৬ বৰ্গ কিলোমিটাৰ। দীপৰ বিল অভয়াৰণ্য কামৰূপ জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ৪.১৪ বৰ্গ কিলোমিটাৰ। দিহিং পাটকাই অভয়াৰণ্য ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ১১১.১৯ বৰ্গ কিলোমিটাৰ। গৰমপানী অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ৬.০৫ বৰ্গ কিলোমিটাৰ। মাৰাত লংৰি অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ৪৫১ বৰ্গ কিলোমিটাৰ। নামবৰ অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ৩৭ বৰ্গ কিলোমিটাৰ। উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য কাৰ্বি আংলং জিলাতে অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ৯৬ বৰ্গ কিলোমিটাৰ। হলংপাৰ গিবন অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ২০.৯৪ বৰ্গ কিলোমিটাৰ। লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ৭০.১৩ বৰ্গ কিলোমিটাৰ। নামবৰ ডুগুৰুং অভয়াৰণ্য গোলাঘাট জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ৯৭.১৫ বৰ্গ কিলোমিটাৰ। পানীদিহিং অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ৩৩.৯৩ বৰ্গ কিলোমিটাৰ। পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ৩৮.৮১ বৰ্গ কিলোমিটাৰ। বৰনদী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল ২৬.২২ বৰ্গ কিলোমিটাৰ।